হেল্ল' গাইজ বলক আজি আপোনালোকে আজি দেখি আছে এইটো হ'ল ভৈৰৱ কুণ্ড আমাৰ অসম আৰু ভূটানৰ সীমা হয় এইটো। ইয়াতে এখন দলং আছে, ব্ৰিজ এখন। মই ব্ৰিজৰ ওপৰতে আছোঁ। মই আপোনাৰ ব্ৰিজৰ ওপৰৰ পৰা দেখুৱাই আছে, চাই আছে। এয়া ব্ৰিজ হয়, বহুত মানুহ হয় আৰু ব্ৰিজখন দেখাতো ভাল। সেইপিনে ভূটান, এয়া মই বৰ্তমান যিপিনে কেমেৰাখন কৰিছোঁ ঘূৰাইছোঁ সেইপিনে ভূটান, এইপিনে অসম হয়। এতিয়া যিখিনি গৈছে সেইখিনি অসম হয়। সেইপিনে এইটো ভূটানৰ তলত নামিছোঁ মই, আপোনালোকে চাই আছে। এইটো ব্ৰিজৰ তলত হয়। মই তলৰ পৰা দেখুৱাই আছোঁ এইখিনি পাহাৰ। এইটো আপোনালোকে সেই ভৈৰৱকুণ্ডত আহিলে এইখিনি চাব পাৰিব। হয় বন্ধুসকল, মই সেয়া নুৰুল আছে মোৰ লগত। মই ঘূৰি আছোঁ। মোক চাগে অলপ বেছিকৈ দেখা গৈছে আৰু অলপ ব্লাৰ হৈ গৈছিলে। ইয়াত মানুহবোৰ চবে চাই আছে। মই ব্লগ বনাই আছোঁ, চবেই গমেই পাইছে চাগে, চবেই চাই আছে। মই লাহে লাহে গৈ আছোঁ আৰু ভূটানৰ সম্পূৰ্ণকৈ বস্তুকেইটা দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে। মানুহ চব মানুহ গৈ আছে। ময়ো পিছে পিছে কেমেৰালৈ গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ। যিমান পাৰিম আৰু আপোনালোকক দেখুৱাই থাকিম। বলক আমি গৈ থাকোঁ আৰু। বহুত মানুহ হয় ইয়াত বহুত মানুহে চাওক। খুবেই ভাল লাগিছে আপোনালোকে জেগাখিনি চাইছে। নুৰুলেও খুব হাঁহি আছে আৰু মই লৈ গৈ আছোঁ আপোনালোকক ভূটানৰ ওচৰতে। ইপিনে আপোনাৰ এখন নদী আছে সৰু আৰু ইয়াতে গৈছে ঝৰ্ণা এটা, সেই ঝৰ্ণাৰ ওচৰলৈ গৈ আছোঁ। ইপিনে আৰু ইমান ৰ'দ, আপোনালোকে কেমেৰাত চাগে চাইছেই ৰ'দে কিমান কৰি আছে। আৰু মানুহ ইয়াৰ লগত মানুহবোৰ গৈ আছে। এয়া মানুহ আৰু বাকী পাথৰবোৰ চাইছে। মই মোৰ বন্ধুহঁতৰ লগতে গৈছিলোঁ। বন্ধুহঁতো মোক লগত লৈ গৈছিলোঁ, কপতি গৈছিলোঁ। তাৰ পৰাহে এইখিনি প্ৰগ্ৰাম হ'ল যাবলৈ। বাকী মোক চাই কেমেৰা চাই হাঁহিও আছে, কিছুমানে চাইছে। এয়া আমি দুজন বন্ধু একেলগে গৈছিলোঁ।